সকলোতকৈ শুদ্ধ আৰু পবিত্ৰ শ্ৰেণীৰ লোক শিশুসকল, ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকলৰ লগত খন্তেক সময় কটাবলৈ মোক সুযোগ দিয়াৰ কাৰণে প্ৰথমে মই অসম জাতীয় বিদ্যালয়ক ধন্যবাদ জনাইছোঁ। এই ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভকামনা মই অসম জাতীয় বিদ্যালয়ৰ আমাৰ প্ৰিন্সিপালকে লৈ সকলো শিক্ষাগুৰুসকল আৰু মেনেজমেণ্ট কমিটিৰ সভাপতিৰ পৰা লৈ সকলো বিষয়ববীয়ালৈ লগতে ইয়াৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকললৈ মই জ্ঞাপন কৰিছোঁ। আৰু লগতে আজিৰ পৰা ৩২ বছৰ আগত যিসকলে এতিয়াও কাম কৰি আছে আৰু সেই সময়ত এটা মহান চিন্তালৈ মাতৃভাষাৰ এখন বিদ্যালয় নিৰ্মাণ কৰি নিজৰ মাতৃভাষাক আগুৱাই নিয়াৰ লগতে ছাত্ৰ ছাত্ৰীক মৌলিক অধিকাৰ প্ৰদান কৰাৰ যি মহান কাম আৰম্ভ কৰিছিলে সেই সকলোলৈও মই আজি ধন্যবাদ জনাইছোঁ। মোৰ তৰফৰ পৰা মই আপোনালোক সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 2025 চনত আপোনালোক সকলোৰে মনৰ আশাবিলাক, আপোনালোকৰ বিভিন্ন যি চিন্তা এইবিলাক সফল হওক আৰু শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে আপোনালোকে প্ৰত্যেকটো মিনিট প্ৰত্যেকটো কাল যাতে কটাব পাৰে, ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি সদায়ে গৌৰৱ কৰোঁ মাতৃভাষাৰ বিদ্যালয়ৰ এটা সময়ত যেতিয়া এটা সংকট আহিছিলে সেই সময়ত জাতীয় বিদ্যালয় নিৰ্মাণ কৰি পুনৰ এটা বিশ্বাস আমাৰ সমাজৰ মাজত, ৰাজ্যখনৰ মাজত আৰু দীঘলীয়া এটা সংগ্ৰাম কৰি অহা জনগোষ্ঠীবোৰৰ মাজত আপোনালোকে ঘূৰাই আনিছে। ৰাইট টু এডুকেশ্যন এক্ট যেতিয়া আহিছে, এই ৰাইট টু এডুকেশ্যন এক্টত ক'লে যে এলিমেণ্টাৰী ষ্টেজত সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ পাব লাগে। কিন্তু ইয়াৰ আগতে আপোনালোকে যি এটা জাগৰণ মাতৃভাষাৰ আৰম্ভ কৰিছে আৰু প্ৰমাণ কৰি দিলে যে মাতৃভাষা যি ভাৰ্নেকুলাৰ মিডিয়াম, মাতৃভাষাত পঢ়িলে কোনো ছাত্ৰ ছাত্ৰীয়ে পিছ পৰি থাকিব নালাগে। শিক্ষা গ্ৰহণ কৰাৰ মিডিয়াম এটা বাধা হ'ব নোৱাৰে বা মিডিয়াম এটা সমস্যা হ'ব নোৱাৰে, এই কথাটো আপোনালোকে প্ৰমাণ কৰি দিলে। ইয়াৰ কাৰণে মই সকলো খিলঞ্জীয়া জনজাতি জনগোষ্ঠী সকলোৰে হৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু সেই সময়ৰ আপোনালোকৰ সিদ্ধান্ত খুব সময় উপযোগী আছিলে, কাৰণ সেই সময়ত আমাৰ চৰকাৰী বিদ্যালয়বোৰত অৱস্থা খুব জৰাজীৰ্ণ হৈছিলে আৰু কিছুমান উদাহৰণৰ দৰকাৰ আছিলে যিটো আপোনালোকে দাঙি ধৰিলে। মই সিদিনা মোক আপোনালোকে আমাৰ যিটো টিম লগ কৰি আহিছে তাৰ পিছত মই কথাখিনি ভাবি আছোঁ, কিন্তু মোৰ এতিয়া অলপ ফিল্ডটো বেলেগ হোৱাৰ কাৰণে অলপ সময়টো কম পাওঁ, তথাপিতো মই অলপ চকু ফুৰাইছোঁ। কিন্তু আজি চাইছোঁ যে আমাৰ যিটো এডুকেশ্যনটো যেতিয়া ফাণ্ডামেণ্টেল ৰাইট বুলি ঘোষণা কৰিলে ভাৰতৰ সংবিধানত আৰু ফেল ছিষ্টেমটো নোহোৱা কৰি দিছিলে আৰু কোনো ছাত্ৰ ছাত্ৰীক ফেল কৰিব নোৱাৰে, কিন্তু এই ছিষ্টেমটো চৰকাৰীয়ে ঘোষণা কৰাৰ আগতে আপোনালোকে প্ৰমাণ কৰি দিলে যে এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীয়ে ফেলে কৰা নাই কোনো। চ' সেইটোৱে এটা ডাঙৰ উদাহৰণ যে ভালকৈ পঢ়ালে যে পঢ়িব পাৰে, ভালকৈ পঢ়িলে যে পঢ়িব পাৰে, ভাল এটা পৰিৱেশ গঢ়ি তুলিব পাৰিলে যে সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে, এইটোও আপোনালোকে ডাঙৰ এটা উদাহৰণ দিলে। মই দেখিলোঁ 2019, 2023 আৰু 2024 বিজ্ঞান শাখাত এজন ছাত্ৰ
ৰিজাল্ট বেয়া হৈছে, বাকীটো 100% ৰিজাল্ট ভাল হৈছে। তো এনেকুৱা এখন বিদ্যালয় আজি পাবলৈ আমি পাই পেলাই সকলো গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই অনুভৱ কৰিছোঁ যে দীঘলীয়া সময় এটা সমাজ জীৱনত থাকি এখন ভাল বিদ্যালয় নিৰ্মাণ কৰাটো এখন দেশ গঢ়াৰ সমান। জাপানত মাটসুচিতা ইনষ্টিটিউট এখন আছে, মাটসুচিতা ইনষ্টিটিউট অফ গভৰ্ণমেণ্ট এণ্ড মেনেজমেণ্ট বুলি পেলাই। সেই ইনষ্টিটিউটখনৰ পৰাই জাপানক নেতৃত্ব দিয়া বহুত নেতাসকলে তাৰে পৰাই জন্ম হৈছে। সেই বিদ্যালয়খনৰ পৰাই জাপানক নেতৃত্ব দিয়া শেহতীয়াভাৱে হত্যা কৰা হৈছিলে এজন জাপানৰ নেতা চিনজো আবে। তেখেতেও সেই মাটসুচিতাতে পঢ়ি আহিছিলে। আৰু তাৰ মেক্সিমাম জাপান দেশখন গঢ়াত যিসকলে আগভাগ ল'লে যোৱা কেইটামান দশকত, সেই নেতাবিলাকে চব মাটসুচিতাৰ পৰাই পঢ়ি অহা। গতিকে আজি আমাৰ বিদ্যালয়বিলাকৰ ওপৰতে সমাজৰ যিটো গতি সেইটো নিৰ্ধাৰণ হয়। যদি ভাল বিদ্যালয় আছে তাৰ পৰা ভাল সমাজ আমি পাবলৈ সক্ষম হ'ম। গতিকে আজি এনেকুৱা এটা সুন্দৰ বিদ্যালয়, ইয়াত খুব অৰ্গেনাইজভাৱে আপোনালোকে ইয়াৰ চিলেবাছৰ পৰা আদি কৰি শিক্ষকৰ দায়িত্ব, অভিভাৱকৰ দায়িত্ব, ছাত্ৰ ছাত্ৰীৰ দায়িত্ব খুব সুন্দৰকৈ অৰ্গেনাইজ কৰি ৰাখিছে, যে সেইটো বিশ্বৰ কোনো এটা আগশাৰীৰ ইনষ্টিটিউশ্যনতকৈ কম নহয় বুলি মই আজি অনুভৱ কৰিছোঁ। মই তেনেকুৱা কোনো বিদেশলৈ যোৱা নাই, খালি কিতাপ পত্ৰ আজিকালি টেকন'লজি আছে সেইবিলাকত ষ্টাডি কৰোঁ। কিন্তু আপোনালোকে যেনেকৈ ইয়াৰ চিলেবাছৰ পৰা আদি কৰি কাৰিকুলামটো যেনেকৈ ডিজাইন কৰিছে সুন্দৰকৈ, বিশ্বৰ কোনো এটা আগশাৰীৰ ইনষ্টিটিউশ্যনতকৈ কম নহয়। খালি ইয়াৰ মাটিৰ এৰিয়াটো যিটো ভূমিত আছে, মাটি কাৰিটো অলপ কম হ'ল। আদাৰৱাইজ নহ'লে মানে আপোনালোকেও আৰু বেছি ইয়াত আৰু কাম কৰিব পাৰিলেহেঁতেন। মই খালি দুটামান কথাই ক'ব বিচাৰিছোঁ যে শিক্ষাদান আৰু শিক্ষা গ্ৰহণটো বহুত পুৰণীয়া পদ্ধতি চলি আছে। আপোনালোকে আপডেট কৰি পঢ়াই আছে যাতে মেক্সিমাম ৰিজাল্ট আৰু মেক্সিমাম কোৱালিটিটো আনিব পৰা যায়। আজিৰ সময়ত যিটো দেখিছোঁ যে টেক্সট বুকৰ যিটো টিচিং এণ্ড লাৰ্ণিং, সেইটো আমাৰ জীৱিকাৰ কাৰণে, আমাৰ কেৰিয়াৰৰ কাৰণে সহায় কৰে। কিন্তু ডাঙৰ চেলেঞ্জটো হৈছে আমাক ভাল মানুহ লাগে, ভাল মানুহ সৃষ্টি কৰিব লাগে। আৰু সেই ভাল মানুহৰ অভাৱ হৈছে, যাৰ কাৰণে বহু বছৰ আগতে গুৱাহাটীতে এজন ব্যক্তিয়ে ভাষণ দিছিলে যে প্ৰত্যেক বছৰে ইউনিভাৰ্চিটিবিলাকৰ পৰা গ'ল্ড মেডেল লৈ ভাল ভাল ছাত্ৰ ছাত্ৰী ওলাই আহে, কিন্তু দেশত কৰাপশ্যন কম হোৱা নাই, দেশত ভুল কামটো কম হোৱা নাই, বেয়া কামটো কম হোৱা নাই। আৰু সেই 1-2 বছৰত আমি দেখিলোঁ বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত হিংসাও বাঢ়ি গৈছে, বিশ্বৰ বিভিন্ন প্ৰান্তত হিংসাও বাঢ়ি গৈছে। তাৰমানে আমাৰ শিক্ষাই কি কৰিছে? আমাৰ শিক্ষা দি আমি পৃথিৱীত এতিয়াও হিংসাটো শেষ কৰিব পৰা নাই। আমাৰ শিক্ষা দি এতিয়াও আমি মানুহৰ প্ৰতি যিটো বেয়া চিন্তা সেইটো আমি শেষ কৰিব পৰা নাই। তো ক'ৰবাত নহয় ক'ৰবাত আমি ফেইল হৈছোঁ। যেতিয়া আমাৰ চকুৰ আগতে কোনোবা এটা মানুহে কাৰোবাক হত্যা কৰিছে, এজন মানুহে কোনোবা আমাৰ বাইদেউসকলৰ, ভনীসকলৰ বেয়া চকুৰে চাইছে, তেতিয়া আমাৰ প্ৰশ্ন আহে যে শিক্ষা অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান সকলো ফেইল হ'ল নেকি? আজিৰ এই সভ্যতাটো কিয় আমাৰ মানৱ জাতিৰ তেনেকুৱা চিন্তাবিলাক আছে? সেই কথাবিলাক প্ৰশ্ন আহে। তো সেইকাৰণে মই অনুৰোধ কৰিম যে আমি বিজ্ঞান শিকাইছোঁ, চব শিকাইছোঁ, অংক শিকাইছোঁ, এইটোতো একদম প্ৰয়োজন। ইয়াৰ লগতে দুটা শব্দটো সদায় সংযোজন কৰিব লাগে, সেইটো হ'ল প্ৰেম আৰু শান্তি। আমি প্ৰেম যিটো আছে, মৰম যিটো লাভ বুলি কোৱা হয়, সেইটো সকলো মানুহক আমি ভাবি ল'ম যে মানুহে জন্মৰ পৰাই আমি হিংসক নহয়, আমি অহিংসক মানে জীৱ হয়। কিন্তু এটা সময়ত যায় আমিয়ে হিংসক হৈ যাওঁ। কিন্তু যোনে প্ৰেম কৰিব জানে, প্ৰেম কৰে, মানে মৰম স্নেহৰ মূল্যটো বুজি পায়, সি বেলেগৰ কথাটোও ভালকৈ চিন্তা কৰিব পাৰে, সি কেতিয়াও হিংসা কৰিব নোৱাৰে। শান্তিৰ কথাটো তাক ভালকৈ বুজাই দিব লাগে। অশান্তি হ'লে সমাজখন আগবাঢ়ি যাব নোৱাৰে, দেশখন আগবাঢ়ি যাব নোৱাৰে। এটা সময়ত দীঘলীয়া অসম আন্দোলন হ'ল, আমাৰ ট্ৰাইবেল মুভমেণ্টবিলাক হ'ল, সেই অঞ্চলবিলাকত আমাৰ শিক্ষা, অৰ্থনীতি চব আমি পিছ পৰি আছিলোঁ। কিন্তু আজি শান্তি হোৱাৰ কাৰণে ইমান ভাল সুন্দৰ এটা পৰিৱেশ, এই জাতীয় বিদ্যালয়ৰ পৰা
বিশ্বৰ আগশাৰীৰ দেশবিলাকত যাই ছাত্ৰ ছাত্ৰী গৱেষণা কৰিছে ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰে মইতো বিশ্বাস ৰাখিছোঁ এই জাতীয় বিদ্যালয়ৰ পৰা এনেকুৱা আমাৰ ভাৰ্নিকুলাৰ মিডিয়াম যিটো ইনষ্টিটিউট আছে মাতৃভাষা শিক্ষাৰ পৰাই আজি যিসকলে ওলাই গৈছে সেইসকলে আজি দেশখন নেতৃত্ব দিব আৰু বিশ্বখন নেতৃত্ব দিব মোৰ বিশ্বাস আছে তো সেইকাৰণে জ্ঞানটো নলেজ ইজ অলৱেজ গ্ল'বেল এইটো আমি কেতিয়াও ভাবিব নালাগে যে জ্ঞানটো মই আনিছোঁ এইটো মোৰ তাতে আছে এইটো নহয় জ্ঞানটো সদায় গ্ল'বেল আপুনি যদি কিবা ভাল ইনোভেশ্যন কৰিছে কিবা এটা ভাল সৃষ্টি কৰিছে এইটো বিশ্বৰ সমাজে ইয়াৰ লাভটো ল'ব পাৰিব আইনষ্টাইন কোন দেশৰ মানুহ কাৰ সন্তান আছিলে সেইটো ডাঙৰ কথা নহয় আজি আইনষ্টাইনে যি ফৰ্মুলা ওলাই গ'ল এইটো গোটেই বিশ্বই ইয়াৰ লাভটো ল'ব পাৰিছে গতিকে আজিৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে গৈ আমাৰ এই অঞ্চলৰ পৰা গৈ কোনো যাতে সমাজৰ কাৰণে নেগেটিভ চিন্তা নকৰে এই কথাটো আমি মনত ৰাখিব লাগিব এটা যিটো হৈছে যে আপোনালোকে ইয়াতে কৰ্ম সংস্কৃতিৰ কথা লিখি থৈছে কৰ্ম মোৰ সংস্কৃতি মানে এই বিদ্যালয়খনৰ মূল মন্ত্ৰটোৱে হ'ল কৰ্ম মোৰ সংস্কৃতি আমি ৱৰ্ক কালচাৰটো ৰাখিব লাগিব আৰু ৱৰ্ক কালচাৰৰ লগতে আজিৰ কথাত মই কৈছোঁ যে এজন মানুহে যিমান শিক্ষিত হয় ই সমাজৰ পৰা আঁতৰি যায় গতিকে শিক্ষিত মানুহে কেয়াৰিং হ'ব লাগিব ই চবকে কেয়াৰ কৰিব পৰা ই শিক্ষিত হৈ নিজকে কেয়াৰ কৰিব নিজৰ পৰিয়ালক কেয়াৰ কৰিব নিজৰ সমাজখনক কেয়াৰ কৰিব আৰু গোটেই মানৱ জাতিক কেয়াৰ কৰিব পৰা যত্ন ল'ব পৰা তেনেকুৱা ধৰণৰ গুণো আমি তাত আনিব লাগিব কানেকশ্যন কাৰেকশ্যন আৰু ডাইৰেকশ্যন বুলি এটা থিয়ৰী আছে আমাৰ যেতিয়া কানেকশ্যনটো হয় আমি কাৰেকশ্যনো কৰি লওঁ আৰু এটা ডাইৰেকশ্যন আমি লৈ লওঁ আজিৰ সময়ত ছায়েন্স টেকনলজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সময় হৈছে এই সময়ত আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ প্ৰজন্মই কেতিয়াবা দিশহাৰা হ'ব পাৰে ইফালে যাম না ইফালে যাম যিমান ছায়েন্স টেকনলজি আহক যে মানৱ ধৰ্মটো যাতে মানৱতাটো যাতে পাহৰি নাযায় এই কথাখিনিও আমি শিকাব লাগিব সেইকাৰণে মই ভাবোঁ যে এইটো অতিকৈ প্ৰয়োজন এজন মহান ব্যক্তিয়ে কৈ গৈছে যে লাই মে কাম 1000 টাইমছ বাট নট থ্ৰু মি লাই মে কাম 1000 টাইমছ ভুল কথা মিছা কথা বেয়া কাম কৰাৰ কাৰণে প্ৰভোকেশ্যন আমাক কোনোবা 100 টাইম 1000 টাইমছ মানে প্ৰভোক কৰিব পাৰে আমাক উৎসাহ কৰিব পাৰে কিন্তু নট থ্ৰু মি আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব যে একবাৰে মানৱ জন্মটো পাইছোঁ যে মোক যাতে ভগৱানে কেতিয়াও অনুমতি নিদিয়ে যে বেয়া কাম কৰিবৰ কাৰণে ভুল কাম কৰিবৰ কাৰণে সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীক এই দিশত অলপমান কঠোৰ কৰিব লাগিব যে ইহঁতে যাতে কেতিয়াও ডাঙৰ দীঘল হৈ পেলাই ভুল কাম কৰিব নোৱাৰে যে লাই মে কাম 1000 টাইমছ বাট নট থ্ৰু মি আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে সক্ৰেটিছক চবে জানে সক্ৰেটিছে কৈছিলে যে আনটেষ্টেড ব্ৰেইন ইজ নট ৱৰ্থ লিভিং আনটেষ্টেড ব্ৰেইন ইজ নট ৱৰ্থ লিভিং আমি যে এই পৰীক্ষাবিলাক লৈছোঁ পঢ়াইছোঁ কিমান জানিছে জানা নাই এই কথাবিলাক যে আমি থ্ৰু চিলেবাছ আমি ল'ৰা ছোৱালীক পঢ়াই আছোঁ যে ইহঁতক আমি টেষ্ট কৰি আছোঁ ইহঁতক সদায় টেষ্ট লৈছোঁ যে টেষ্টত সি পাছ কৰিব লাগিব মিনছ দে আৰ টেষ্টেড ব্ৰেইন মানে ঠিক ব্ৰেইন ইহঁতে এতিয়া সেই ব্ৰেইনে এই মানৱৰ এই যে আমি মূৰটো যে লৈ ঘূৰি আছোঁ সৰু এটা লেবৰেটৰী যিটো কি কৰে পৰীক্ষাগাৰ লেবৰেটৰী ইয়াতে চব হয় ভাল বেয়া চব চ' এইটো যদি টেষ্টেড হয় এইটো যদি অৰ্গেনাইজ হয় ইয়াৰ পৰা খুব ভাল ভাল মানে কি কথা ওলাব পলিচি ওলাব চিন্তা ওলাব চ' সেইকাৰণে আমাৰ যিটো 4টা পিলাৰ আছে এডুকেশ্যনত ছাত্ৰ ছাত্ৰী এটা পিলাৰ অভিভাৱক এটা পিলাৰ শিক্ষকসকল এটা পিলাৰ এই বিদ্যালয়ত এই 3টা পিলাৰ একদম ঠিক আছে বাহিৰত গ'লে চৰকাৰী বিদ্যালয় হ'লে আৰু এটা পিলাৰ থাকে এইটো হ'ল চৰকাৰ যিহেতু এই বিদ্যালয়খন 3টা পিলাৰেৰে চলি আছে 4টা পিলাৰটো নাই আৰু মই দেখিছোঁ যে 3টা পিলাৰত খুব শক্তিশালী হৈ আছে স্তম্ভ গতিকে এই বিদ্যালয়ৰ ফেল হোৱাৰ কোনো সুযোগ নাই সেইকাৰণে আহি থকা সময়ৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ যে এটা সুস্থ সমাজ গঢ়াত সুস্থ অসমীয়া সমাজ গঢ়াত সুস্থ অসম গঢ়াত আৰু অসমখন বিশ্বৰ বুকুত সকলোতে এটা সফল ৰাজ্য হিচাপে গঢ় দিয়াত অসমীয়া সমাজখন বিশ্বৰ এটা উন্নত সমাজ হিচাপে গঢ় দিয়াত যাৰ কাৰণে বহুতে
ত্যাগ কৰি গ'ল, বহুতে চেষ্টা কৰি গ'ল, বহুতে বহুত অৱদান দি গ'ল সাহিত্যৰ দিশত, বিভিন্ন দিশত। এই সকলো কথা মনত ৰাখি জাতীয় বিদ্যালয়ে যিহেতু নেতৃত্ব দিবলৈ ওলাইছে, এই নেতৃত্ব দি আছে আৰু নেতৃত্ব দিবলৈ ওলাইছে, সেইটো সফল হ'ব বুলি মই কামনা কৰিছোঁ। Institution, it is the institution who build the nation. It is not a single man who build the nation, it is institutions. আজি আমি আগশাৰীৰ দেশবিলাক কথা কওঁ, আমেৰিকা, ইংলেণ্ড, তেখেতসকলে তেনেকুৱা ইনষ্টিটিউশ্যন অলৰেডি বনাই লৈছে। তেখেতসকলৰ ইনষ্টিটিউশ্যনবিলাকত ৰিচাৰ্চ হয় আমাৰ অৰ্থনীতিৰ ওপৰত, শিক্ষাৰ ওপৰত। আৰু আমাৰ যদি ইনষ্টিটিউশ্যনবিলাকত তেনেকুৱা ৰিচাৰ্চ নহয়, আমি আগবাঢ়ি যাব নোৱাৰিম। গতিকে ইয়াত 12 ষ্টেণ্ডাৰ্ডৰ ষ্টুডেণ্টক আপোনালোকে যেনেকৈ ৰাখিছে, মই বহুত বছৰ আগতে আহিছিলোঁ আৰু ইয়াৰ প্ৰত্যেকটো যিটো বিষয় সেইটো মই সেই সময়তে অনুভৱ কৰিছোঁ আৰু সেই সময়তে মই বহুততো কৈছোঁ। আৰু আপোনালোকৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষকসকলক লৈ মই সেই সময়তে আমাৰ শিক্ষকসকলক ট্ৰেইনিং দিয়াইছিলোঁ। আজিৰ পৰা বহু বছৰ আগত যেতিয়া মই ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ, আৰু সেই সময়তে য'ত পাৰোঁ অলপ সংস্কাৰ কৰিছিলোঁ। আৰু আমাৰ এতিয়া বড়ো ভাষাটো UN একাডেমি যিটো আছে, বহুতখিনি সফল হৈছে। আৰু অলপ ষ্টেণ্ডাৰ্ড কৰিব লাগিব, অলপ আগবাঢ়ি যাব লাগিব। পলমকৈ আৰম্ভ হৈছে কাৰণে অলপ পিছ পৰি আছে। গতিকে অসম জাতীয় বিদ্যালয় আৰু বিভিন্ন ভাৰ্নিকুলাৰ মিডিয়ামৰ যিখিনি প্ৰাইভেট স্কুল আছে, আৰু ইয়াত আমাৰ বড়োসকলৰ কাৰণে UN একাডেমি, কিছুমান বাথৌ আশ্ৰম, কিবা তেনেকুৱা বহুত ইনষ্টিটিউশ্যন আছে। সেই ইনষ্টিটিউশ্যনবিলাক লগ লাগি পেলাই অনাগত দিনত আমাৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত নিৰ্ণয় কৰিব আৰু আমাৰ ভাষা সংস্কৃতি, আমাৰ ৰীতি নীতি এইবিলাক অস্তিত্ব ৰক্ষা কৰিব পাৰিব। মোৰ ভাল লাগিছে যে এই জাৰ্নেলত তেনেকুৱা বহুত কথা আহিছে। আৰু মই অলপ আগতে দেখুৱাইছে যে পাঠ্যপুথিটো আমাৰ বাথৌৰ পৰা আদি কৰি, কাৰ্বিৰ পৰা আদি কৰি বিভিন্ন কথাবিলাক সংযোজন কৰিছে। আৰু আজি মই দীঘলীয়া কথা ক'ব বিচৰা নাই, কাৰণ আমি এটা সকলো শোক পালন কৰি আছোঁ। আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তেখেতৰ যিটো তেখেত এক্সপায়াৰ হোৱাৰ পিছত, তো সেইকাৰণে মই এইখিনিকে কৈছোঁ, জাতীয় বিদ্যালয়ৰ প্ৰচেষ্টাত অলপমান সহায় কৰিবলৈ সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিৰ বিভিন্ন যিবিলাক মেটেৰিয়েলছবিলাক আছে, সেইবিলাক সংৰক্ষণ কৰি ৰাখিবলৈ মই মোৰ তৰফৰ পৰা এখন সৰুকৈ মিউজিয়াম বনাবৰ কাৰণে এটা সহায় কৰিম জাতীয় বিদ্যালয়ক। আপোনালোকে লিখি পেলাই, প্ৰিজাৰ্ভ কৰি পেলাই ছাত্ৰ ছাত্ৰীক যিহেতু দেখাবলৈ চেষ্টা কৰি আছে, পঢ়াবলৈ চেষ্টা কৰি আছে, কিছুমান মেটেৰিয়েল যাতে ৰাখি পেলাই আপোনালোকে ছাত্ৰ ছাত্ৰীক দেখাব পাৰে। আৰু এই ছাত্ৰ ছাত্ৰীয়ে গৈ পেলাই আমাৰ এজন ভৱিষ্যতত সকলো জাতি জনগোষ্ঠীক সামৰি লৈ সুন্দৰকৈ ভাল নেতৃত্ব দিব পাৰে, এটা ইনক্লুচিভ লিডাৰশ্বিপ দিব পাৰে, এই চিন্তা ৰাখি পেলাই মই আপোনালোকক এইখিনি কৈ পুনৰ আমাৰ জাতীয় বিদ্যালয়ৰ 32 সংখ্যক যি প্ৰতিষ্ঠা দিৱস, ইয়াৰ শুভকামনা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।